শোণিতপুৰ জিলাখনত কৰোনা মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে বিগত 24 ঘণ্টাত 78 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। তেজপুৰ চহৰখনকে ধৰি শোণিতপুৰ জিলাখনত কৰোনাত আক্ৰান্ত হোৱা লোকসকল হ'ল ঢেকিয়াজুলিৰ গংগা শৰ্মা, কাৰ্তিক ভূমিজ, ঢেকিয়াজুলি 1 নং সূৰ্যপুৰৰ সুনমণি দাস, সাথী উৰাং, ঢেকিয়াজুলি 2 নং ৱাৰ্ডৰ মিথন সিল, ডেকাৰগাঁৱৰ সবিতা দেৱী, দীপেন শইকীয়া, ৰঙাপাৰাৰ বিজয় কুমাৰ জেছৱাল, তেজপুৰৰ জগদীশ বাছফৰ, তাস্কিয়া সুলতানা, অনু সুবলি, প্ৰদীপ চেত্ৰী আৰু জন বৰছৰা, বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰী হস্পিটেলৰ কৰবা কাই আৰু এক্স ভিয়েৰ, বুঢ়ীগাঁৱৰ অমল চেত্ৰী, বৰজুলিৰ আৰতি তাঁতী, বিপি তিনিআলিৰ বিপ্লৱ ভৰালী, জিনুৰণা পটংগীয়া, পিঠাখোৱাৰ যোগেন নাথ, নিপন নাথ, ভগা মন্দিৰৰ তৰুণ মহাপাত্ৰ, তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ ভাগ্যৱতী হাজৰিকা আৰু যতীন্দ্ৰনাথ কামাং, SSB দেৱেন্দ্ৰনগৰৰ গণেশ টাইট, চাৰিদুৱাৰ ITBPৰ মাধৱ দাস, খৰকা গাঁৱৰ সোণেশ্বৰী দেৱী আৰু দেৱজিৎ নাথ, পুথিমাৰী গাঁৱৰ কমল চন্দ্ৰ গগৈ, পুথিমাৰীৰ শেৱালী বৰা আৰু দুলেশ নাথ, বান্দৰমাৰীৰ সুমন কেওঁ, বাপুভেটি বালিখুটিৰ জোনাকী দেৱী, 1 নং দুলাবাৰীৰ অজয় থাপা, চলাবস্তিৰ জিনি কান্দোলনা, হলেশ্বৰৰ বিনোদ চন্দ্ৰ ভূঞা, গৰুদুবাৰ সদানন্দ চামাল গাই, GRFৰ দেৱসিংহ শচীন, মাজগাঁৱৰ অৰ্ণৱ গোহাঁই, ডেকাচুবুৰীৰ ববী দেৱী, SSB শালনীবাৰীৰ নন্দন কুমাৰ দেৱ, N তেজমণি সিং আৰু দীপক কুমাৰ, চানমাৰীৰ শিৱা দাস, ভৈৰৱনগৰৰ মনালিছা হাজৰিকা, ৰেখা পাটোৱাৰী, নিৰু পাটোৱাৰী আৰু কুসুম পাটোৱাৰী, ITBPৰ মহম্মদ তুশিল আৰু দিগন্ত বৈশ্য, গুদামঘাটৰ ৰূপেশ্বৰী উৰাং, আলী সিংগাৰ পুতুলি দাস, চিৰাজুলিৰ ৰহিমা খাতুন, পল্টন পুখুৰীৰ সমুজ্জল সিনহা, নেৰিয়ালমৰ যাদৱ চন্দ্ৰ নাথ, নেৰিয়ালম চৌহদৰ দীপ্তিৰাণী দেৱী আৰু মানসজ্যোতি নাথ, বাসন্তীপুৰৰ মানৱেন্দ্ৰ ডেকা, হজৰাপাৰাৰ মায়াশ্ৰী কাকতি, আসাম ভেলী স্কুলৰ শ্ৰীস্মিতা পাৰিদা, সোমনাথ গৌতম, আশা সোনাৰ, পূৰ্ণিমা গৌতম, অঞ্জু সোনাৰ, নীলকান্ত বৰ্মন, অংকিতা গৌতম, চালিনা চাংগা, মায়া মাঝি আৰু দল বাহাদুৰ সোনাৰ, বাঁহবাৰীৰ নীলিমা দাস কোচ আৰু ললিত কোচ, চাৰিপুখুৰীৰ খেমৰাজ চেত্ৰী, 2 নং বটামাৰীৰ গোলাপ নেৱাৰ, ৰঙাচকুৱাৰ স্বপন ভট্টৰাই আৰু নিতুল শইকীয়া, কুসুমতলা 12 APBNৰ শ্বেৰ সিং টেৰাং আৰু কুসুমতলাৰ উপেন চন্দ্ৰ বৰা আৰু তলকাবাৰীৰ লাবণ্য দাস। এই লৈ শেহতীয়াকৈ শোণিতপুৰ জিলাখনত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 6785 গৰাকীলৈ বৃদ্ধি পালে। বৰ্তমানলৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 1045 গৰাকী আৰু তাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা 5725 গৰাকী। দৰ্শকসকলৰ জ্ঞাতাৰ্থে পুনৰবাৰ জনাও যে শোণিতপুৰ জিলাখনত কৰোনা মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে বিগত 24 ঘণ্টাত পুনৰ 78 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে।